এইটো এটা এনে ধৰণৰ মটৰ য'ত চুম্বক দেখা পোৱা নাযায়। ইয়াৰ বাবে আপোনাক 1.5 ভল্টৰ বেটাৰী, প্ৰতিৰোধী তামৰ তাঁৰ, পিন আদিৰ প্ৰয়োজন হ'ব। 2.5 গজৰ 1 মিটাৰ প্ৰতিৰোধী তামৰ তাঁৰ আৰু তাক ঘূৰণীয়াকৈ পকাই 1.5 ভল্টৰ নতুন বেটাৰীত বান্ধি লওক। পিছত এইখিনি উলিয়াই ঘূৰণীয়াখিনিৰ দুই মূৰত দুটা গাঁঠি দি পোনে পোনে বাহিৰলৈ উলিয়াই দিয়ক। এইদৰে দুটা বনাই লওক। এতিয়া আপোনাৰ কয়েল প্ৰস্তুত হৈ গ'ল, কিন্তু এতিয়াই তাত কাৰেণ্ট প্ৰবাহিত নহয় কিয়নো এয়া ইনচুলেটেড তামৰ তাঁৰ হয়। এতিয়া ইয়াক এফালে সম্পূৰ্ণ চুচি লওক যাতে জিলিকি থকা তামখিনি দেখা পোৱা যায় আৰু আনফালে কেৱল তিনিফালেহে চুচি ল'ব, ওপৰৰ ফালে, বাওঁফালে আৰু সোঁফালে। ইয়াৰ এফালে ইনচুলেশ্যন থাকিব যি এটা ছুইটছৰ দৰে কাম কৰিব। এটাই পৰিবাহী তাঁৰৰ কাম কৰিব। চিত্ৰত এইটো স্পষ্টকৈ দেখুওৱা হৈছে। এতিয়া এটা চিলাই মেচিনৰ ববিন লওক আৰু তাতো প্ৰতিৰোধী তাৰেৰে ঘূৰণীয়াকৈ বান্ধি লওক যেতিয়ালৈকে ববিনটো সম্পূৰ্ণ ভৰি নাযায়। এই তাঁৰডালৰ দুই মূৰ চুচি লওক। ববিনৰ দুই মূৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হ'ব তেতিয়া ই বৈদ্যুতিক চুম্বকলৈ পৰিণত হ'ব। ইয়াৰ পিছত চাইকেলৰ টিউবৰ এডাল ৰবৰ বেণ্ড লৈ বেটাৰীটোৰ ওপৰত লগাই দিয়ক আৰু দুটা ছেফটি পিন লওক। এতিয়া ৰবৰ বেণ্ডৰ সহায়ত ছেফটি পিন কেইটা বেটাৰীৰ এনেদৰে লগাওক যাতে ধনাত্মক আৰু ঋণাত্মকৰ লগত জড়িত হৈ থাকে। ইয়াৰ মাজত 1.5 ভল্টৰ ভল্টেজ থাকিব। এতিয়া ববিনটো লওক। ববিনটো বেটাৰীৰ ওপৰত ৰাখক আৰু ইয়াৰ দুয়োটা মূৰ ছেফটি পিনত বান্ধি দিয়ক। এতিয়া ববিনৰ ভিতৰত কাৰেণ্ট প্ৰবাহিত হ'ব আৰু ই বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰলৈ পৰিণত হ'ব। ইয়াৰ পিছত কইলটো ছেফটি পিনৰ ফুটাৰ ভিতৰেদি ভৰাই দিয়ক আৰু ইয়াক লাহেকৈ লৰাই দিয়ক। তেতিয়া ইয়াৰ মাজেদি বিদ্যুৎ পৰিবাহিত হ'ব আৰু মটৰটো চলি যাব। যেতিয়া ঘূৰি থকা কইলৰ মাজত ইনচুলেশ্যন আহিব তেতিয়া ছুইচ অন অফ হ'ব। এইটো এটা ধুনীয়া মটৰ। এয়া আপুনি ইয়াৰ এটা উচ্চমানৰ দৃশ্য দেখিছে। ইয়াত কোনো ধৰণৰ চুম্বকৰ প্ৰয়োজনীয়তা নাই। যদি আপুনি এটুকুৰা চুম্বক ইয়াৰ ওপৰলৈ আনে দেখিব যে মটৰটো পাতল হৈ গৈছে কিয়নো দিশ সমান আছিল আৰু যদি চুম্বকডাল উল্টা কৰে তেতিয়া ই বিপৰীত দিশত আকৰ্ষিত হ'ব। চুম্বকীয় ক্ষেত্ৰ অধিক বলৱান হৈ যাব আৰু মটৰটো তীব্ৰ গতিত ঘূৰিব।